Good morning, good morning, good morning. Welcome back to my YouTube channel. আজি আপোনালোক লৈ যাম এজেগালে আপোনালোকে চাগে ভাবিছে সো এই বৰ দুষ্ট হয় ইয়াক নিদিলো এক মিনিট ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি আপোনালোক লৈ যাম এখন ঠাইলৈ আপোনালোকে নিশ্চয় ভাবিছে মই গামোচা পিন্ধি পায়জামা পিন্ধি কিয় আজি আছো নহয় নে মই ক'ত যাম কিন্তু এতিয়া নকওঁ লাহে লাহে মোৰ লগত আপোনালোক গৈ থাকিব চাই থাকিব যদি আপোনালোকে ধৰিব পাৰিছে এতিয়া তেনে তলত কমেন্ট কৰি জনাওক মোক জনাওক গতিকে দেৰি নকৰো আজি শনিবাৰ 9 ফেব্ৰুৱাৰী গতিকে আমি মোৰ লগত আৰু এজন যাম গতিকে ক'ত যাম বলক ভিডিওটো সোনকালে ষ্টাৰ্ট কৰো তেলাহীৰ পৰা আমি মৰিগাঁৱলৈ সোমাই যাম য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন চলি আছে 10টা সংঘ অধিৱেশন এইটো দেখিব পাইছে বৈকুণ্ঠক আমি ভগৰাম মন্তা এটা সৰণি তোৰণ এখন দ্বিতীয়খন তোৰণ হয় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
কাৰ্বি পাহাৰে কয় ময়ূৰিঙিয়া কুবৰ নগাঁৱে কয়ো লাগেৰে বুকু ভৰি মই যাক ভাল পাওঁ পশ্চিমৰ কামৰূপে প্ৰীতিৰ সুৰেৰে কয় ময়ো তুজে উঠিবিলাওঁ ময়ো তুজে উঠিবিলাওঁ মৰি বিলত ফুলি আছে গালি জালি এয়াই আমাৰ মৰিগাঁও সমন্বয়ৰ মৰিগাঁও কিংবদন্তি সাঁচি পাতে গাই যাৰ গৌৰৱ গাথা উপ্ৰধ্বজ ৰাম সিংহ ভীম জোঙাল বলগুৰ কথা কইনা কন্দাখিলে আজিও বিনাই ইতিহাসী ৰূপ কথা দিয়ে সোঁৱৰাই কলংক তিলিকিৰি আমাৰ জীৱন ধাৰা লাহৰী ঘাটত পাওঁ ঘাট পোৱালি ৰজাই গা ধোৱা মায়ঙৰ মায়াটো অতি বিচাৰি পাওঁ এয়াই আমাৰ মৰিগাঁও সমন্বয়ৰ মৰিগাঁও গতি প্ৰগতিৰ মৰিগাঁও শিলচাঙত পাওঁ ৰাজন্য আসন তাহানিৰ মহামিলনৰ সোঁত মৈৰাবাৰীৰ মাজে ফাইনেলি উই আৰ ৰিচ ডেট শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন মৰিগাঁও আমি খন্দাগাঁৱত আহি পাইছোঁহি দেখিবলৈ পাইছে আপোনালোকে কিদৰে ইমান মানুহ হৈছে মোৰ পিছত আছে মোৰ লগত আছে মোৰ বন্ধু আৰু পিছত চাগে বহুত মানুহ দেখিবলৈ গৈছে আৰু চাওক আজি যি শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ চতুৰ্থ দিন অন্তিম দিন কিন্তু যথেষ্ট মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু সঁচাকৈ বহুত ভাল লাগিছে আহি পেলাই আহি পাইছোঁহি আৰু লাহে লাহে আমি বাকীখিনি দেখাই যাম আপোনালোকক গতিকে যথেষ্ট ভিৰ হৈছে কিন্তু গৰমো আছে জেকেট পিন্ধি আছোঁ যদি উপায় নাই জেকেট পিন্ধিব লাগিব তথাপিতো লাহে লাহে দেখাই গৈ থাকিব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বহে ব্ৰহ্মাণ্ড কভেদি। 'গোবিন্দৰ প্ৰেম অমৃতৰ
নদী বহে বৈকু এইখনেই হৈছে যি সাহিত্য সৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰ, য'ত 88 সংখ্যক সংগঠন বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। এক বিশাল পথাৰ হয়। মৰিগাঁৱৰ পৰা 3-4 কিলোমিটাৰমান আহি পোৱা গৈছিল। ভক্তি দান দিয়া জগতক কাৰিৰা সংসাৰ সিন্ধু হেনয় কৃপাৰু শংকৰ বিনাই হেনয় আমি প্ৰথমে গ্ৰন্থ প্ৰদৰ্শনী বাণিজ্য মেলাৰ ফালে সোমাই যাওঁ। সঁচাকৈ বাণিজ্য মেলাত বহুতো ভিৰ। বাণিজ্য মেলাৰ ভিতৰত বহুতো হোটেল দেখিবলৈ পোৱা গৈছে আৰু মোৰ আমাৰ ৰিলেশ্যনৰ হয়, তেওঁ দিছে হোটেল। আমি তালৈ গৈ আছোঁ লাহে লাহে। বলক এতিয়া আমি সোমাই যাওঁ। হোটেল এমুঠি এষাৰ আহাৰ। রাম নাম রত্ন বেসায়া জগতে রাম নাম রত্ন বেসায়া মই আছোঁ বৰ্তমান প্ৰাক্তন প্ৰধানকাৰ মোহন মহন্ত সৰণী মণ্ডপত। এখন বিশাল ধৰ্মালোচনা সভা হৈ আছে আৰু মই এতিয়া লাহে লাহে ধৰ্মালোচনা সভালৈ সোমাই যাম। গতিকে এক বিশাল মণ্ডপ দেখিবলৈ পোৱা গৈছে, যদিও দৰ্শকসকল আগফালে আছে, পিছফালে কিন্তু বহুত কম আছে। এইবিলাক মই দেখা গৈছে। নাই চপা হয়।
মই এতিয়া আপোনালোকক এনেকুৱা এটা জেগালৈ লৈ যাম যিটো দেখিলে আপোনালোক আচৰিত হৈ যাব। মই নিজে আচৰিত হৈ গৈছোঁ। আজি আয়োজক কমিটিয়ে আপোনাৰ এক বিশাল আকাৰ ভোজনালয় ইয়াত স্থাপন কৰিছে, য'ত একেলগে প্ৰায় 10,000মান মানুহে খানা খাব পাৰে। গতিকে ব'লক আমি এতিয়া তাৰ ভিতৰলৈ সোমাই যাম আৰু পাৰিলে খায়ো আহিম, নে কি কয়? বহে ব্ৰহ্মাণ্ড কভেদি গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ। এয়া মই বাহিৰৰ পৰা দেখাইছোঁ ভোজনালয়ৰ ভিতৰৰ ভাগ। যথেষ্ট ভিৰ দেখা গৈছে। পোহৰৰ কাৰণে সম্ভৱ নহ'ল, আমি সোমাব নোৱাৰিলোঁ ভিৰৰ কাৰণে, গেট বন্ধ কৰি দিছে। গতিকে এনেকৈ দেখাইছোঁ। হৰি নামে মূল ধাৰা হৰি নামে মূল ধাৰা। ভক্তি দান দিয়া জগতক তাৰি ৰাখং সাৰসিন্ধু হেনয় কৃপাৰু